নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। সাম্প্ৰতিক সময়ত যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা হৈ থাকে তাৰ বাবে উপযোগী অসমৰ কেইগৰাকীমান কবি সাহিত্যিকৰ ছদ্মনামৰ বিষয়ে আজি আমি আলোচনা কৰোঁ। আহাচোন ছাত্ৰ ছাত্ৰীসকল। প্ৰথমতে আমি আলোচনা কৰোঁ ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে। ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম হ'ল ভৱানন্দ পাঠক। দ্বিতীয়গৰাকী হ'ল গৌৰীকান্ত তালুকদাৰ, যাৰ ছদ্মনাম হ'ল গণপতি বা মধুকৰ। তৃতীয়গৰাকী হ'ল সূৰ্য কুমাৰ ভূঞা, অৰ্থাৎ তেওঁৰ ছদ্মনাম হ'ল ভানুনন্দ। আৰু এগৰাকী অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, যাক আমি ৰাস্না বৰুৱা অৰ্থাৎ বীণা বৰুৱা বুলি জানো। আৰু এগৰাকী হ'ল ইন্দিৰা গোস্বামী, যাক আমি সকলোৱে মামণি ৰয়ছম গোস্বামী বুলি জানো। আৰু এগৰাকী হ'ল ডক্টৰ কৃষ্ণ কুমাৰ মিত্ৰ, সৌৰভ ভট্টাচাৰ্য। আন এগৰাকী হ'ল দীনেশ গোস্বামী, যাক আমি চাৰু দত্ত বুলি জানো। আৰু এগৰাকী হ'ল ললিত মোহন চৌধুৰী, যাক দীপান্বিতা বুলি জনা যায়। আৰু এগৰাকী হ'ল মহেন্দ্ৰনাথ গোস্বামী, যাক কুমাৰ মধুসূদন বুলি জনা যায়। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, যাক আমি সঞ্জয় বুলি জনা যায়। এইটো আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সঘনাই আহি থকা দেখা যায়। আৰু এগৰাকী হ'ল শৰৎচন্দ্ৰ গোস্বামী, যাক বাপচন্দ্ৰ ভাগৱতী বুলি জনা যায়। আৰু এগৰাকী হ'ল হীৰেণ গোহাঁই, যাক নিৰঞ্জন ফুকন বুলি জনা যায়। আৰু এগৰাকী ৰত্নেশ্বৰ মহন্ত, যাক আমি ৰামপ্ৰসাদ গোস্বামী বুলি জানো। আৰু এগৰাকী মষ্ট ইম্পৰ্টেণ্ট ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, যাক আমি সকলোৱে নীলা বাইদেউ বুলি জানো। আৰু এগৰাকী হ'ল দেৱেশ্বৰ শৰ্মা, যাক দেশ বুলি জনা যায়। আন এগৰাকী হ'ল ডক্টৰ নগেন দত্ত, যাক এন.ডি. খুৰা বুলি জনা যায়। আন এগৰাকী হ'ল উমাকান্ত শৰ্মা, যাক প্ৰসূপতি ভৰদ্বাজ বুলি জনা যায়। আন এগৰাকী যিগৰাকীৰ বিষয়ে সাম্প্ৰতিক সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত সঘনাই আহি থকা দেখা যায়, তেওঁ হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ ছদ্মনাম হ'ল কৃপাবৰ বৰবৰুৱা। আৰু এগৰাকী হ'ল কিশোৰী মোহন শৰ্মা, যাৰ ছদ্মনাম হ'ল কুমাৰ কিশোৰ। এগৰাকী হ'ল তীৰ্থনাথ শৰ্মা, যাক আমি সকলোৱে পৰিচিত নিৰ্মলা দেৱী নামে জনা যায়। আন এগৰাকী হ'ল বাণীকান্ত চৌধুৰী, যাক প্ৰশান্ত যুক্তি বুলি জনা যায়। এগৰাকী বেণুধৰ শৰ্মা, যাক বহগুটি বৰুৱা। আৰু এগৰাকী হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী, যাক শিলভদ্ৰ নামে জনা যায়। এগৰাকী হেমেন কুমাৰ শৰ্মা, যাক নীলিম কুমাৰ বুলি জনা যায়। আন এগৰাকী হ'ল ঈশ্বৰ প্ৰসাদ চৌধুৰী, যাক ৰামপতি নটৰাজ আৰু চিত্তভানু নামেৰে জনা যায়। আৰু এগৰাকী হ'ল প্ৰমোদ কুমাৰ বৰদলৈ, যাক আমি সকলোৱে অঘৰী বুলি জনা যায়। আজিৰ ভিডিঅ'টো ইমানলৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।